চতিয়া আৰক্ষী থানাৰ সন্মুখত গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নী মাতৃৰ কান্দোনৰ ৰোল। আমাৰ মানুহজনক কেৰে নিদিলে আমি মৰি যাম। চতিয়া আৰক্ষী থানাৰ সন্মুখত আজি উঠিল কান্দোনৰ ৰোল। কোনোবা গৰাকী মহিলাই যদি নিজৰ পুত্ৰক মুকলি কৰি দিবলৈ কান্দিছে, তেন্তে কোনোবা গৰাকী মহিলাই নিজৰ স্বামীক মুক্তি বিচাৰি কান্দিছে। কোনোবা সময়ত আকৌ এইসকল মহিলাই চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ চিঞৰি চৰকাৰক গালি পাৰিছে। এই দৃশ্য চতিয়া আৰক্ষী থানাৰ সন্মুখৰ। বাল্য বিবাহ কৰাৰ অপৰাধত কালি গ্ৰেপ্তাৰ হোৱা লোকসকলৰ আত্মীয় তথা পত্নীসকলে চতিয়া আৰক্ষী থানাৰ সন্মুখত ৰৈ নিজ স্বামীক মুকলি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক কান্দি কান্দি কাতোৰ আহ্বান। আমাক কোনো চৰকাৰী আঁচনি নালাগে কোনো সাহায্য। আমাক লাগে কেৱল আমাৰ স্বামী তথা পুত্ৰক। এইদৰে কান্দি কান্দি অৱশ হৈ পৰিছে মহিলাসকল। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে চতিয়া আৰক্ষীয়ে অভিযান চলাই স্বামী অভিভাৱকসহ মুঠ 22জন লোকক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে। আজি এসকল স্বামী আৰু পিতৃক আৰক্ষী থানাৰ পৰা জেললৈ নিয়াৰ সময়ত থানাৰ সন্মুখত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহিলাসকলে। আনহাতে এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা চতিয়াৰ একাংশ সাংবাদিককো চতিয়া আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এক্সপ্ল'ৰ আছাম।